মাৰ্কশ্বিটৰ কথা আছিল নহয় কিমান নম্বৰ পাইছা কি কবি বেছি নম্বৰ পোৱা নাই দে নাই কিমান নম্বৰ পাইছা একটো পালি এখন লৈ তাৰমানে তই 99 পাইছা কিয় দুখ কৈছা দুখ নকৰবি 99 নহয় মাই তেনেহ'লে দুটা শূন্য পাইছো একটো পালি এখন লৈ কি তই দুটা শূন্য পাইছা তোক মই স্কুলত পঢ়িবা খেদাও তই আৰু একলা কৰা মাই এটা আপি বোলে মোক চাব আহিব আজি কি তোক আপি চাব আহিব তই লাজ নাপাৱ নেকি তোক যে তাই চাব আহে নহয় মাই তেনেহ'লে কি আপি তোক মই জকাইছিলো তাই দেখোন ক'লা আজি তহঁতৰ ঘৰত যাইছো যা গম পাবি দেউতাৰ লগত যাইছো কি তই আপি ক'ব গৈছিলি স্কুলত তোক মই আপি ক'ব পঠোৱা নাছিলো নহয় তোক মই পঢ়িবাহে পঠাইছিলো তোৰ আপি আমি চাম মই আছো দাইদেৰ হাত আছে আৰু মিমেৰ হাত আছে নহয় আমি চাম তোৰ কইনা দে হ'ব দে আপি চোৱা দায়িত্বটো তহঁতকে দিলো কিন্তু মোক এনাই কিনি লাগব কেনাই যাতে মই চৰ মাৰাৰ পিছতো মই সুধবা লাগব জানতো তুমি হাত খেলত দুখ পালা নেকি চালি তই এতিয়া ক'ব লাজ নাপাৱ নেকি মাইৰে তোৰ আগত কি হ'লনো কি বেয়া কথা ক'লো মই লাজ নাপাৱ মাইৰে তোৰ আগত একলা হ'ব কি লাজ পাব লগা কথা ক'লো মই লাজ নাপাৱ নেকি তই কি লাজ পালো তোৰ লগত কথা পাতাই ভুল তই স্কুলত কেন ভালকে নপঢ়া ভালকে পঢ়িলে কি হ'ব ভালকে পঢ়িলে তই মেট্ৰিকত ভাল ৰিজাল্ট হ'ব মেট্ৰিকত ভাল ৰিজাল্ট হ'লে কি হ'ব ডাঙৰ কলেজত পঢ়িব পাৰবি ডাঙৰ কলেজত পঢ়িলে কি হ'ব ডাঙৰ চাকৰি হ'ব ডাঙৰ চাকৰি হ'লে কি হ'ব টকা পইচা হ'ব টকা পইচা হ'লে কি হ'ব তেতিয়া তই আৰামত বহি বহি খাব পাৰবি একো টেনচনে নাই মই কি এতিয়া আৰামত বহি খাই থকা নাই নেকি কতো ৰাতিপুৱা উঠলো স্কুল দিনত দিনটো ঘূৰি ৰাখলো গধূলা হ'লে ঘৰত আহিলো ভৰি হাত ধুই কিনে বিচনাত বাগৰি ৰাখলো নপঢ়িলো ক'ত টেনচন দেখা পালি মোৰ কথা কৈ ভুলে চলি মই যাওঁ ৰাইজ আপোনালোকে এনাই কইনা চাব যাতে চৰ মাৰাৰ পিছতো সুধবা লাগব জানতো তুমি হাতখনত দুখ পালা নেকি আমি ধন্যবাদ জনাইছোঁ আৰু বাইদেউক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ তেনেকুৱা এগৰাকী তিৰিয়ে যাতে আমাৰ ডাঙৰ হ'লে টেনচনে পায় হয়নে ইয়াতে বিচৰাচোন কোনোবা আছে নে সোধা হাত দাঙিব দিয়া চৰ মাৰিলেও যাতে সোধে জানটো দুখ পালা নেকি হাত দাঙিব দিয়াচোন বাপ্পাই মই আপোনাক বিয়া কৰাম না হাত দাঙি আছে দেখোন কিমানে হাত দাঙে চাওঁ তেল চোৱাৰ কাৰণে কিমানে হাত দাঙিব ল'ৰাইও হাত দাঙিছে যে আমি আকৌ গানৰ মাজলৈ আহিছোঁ আৰু বাইদেউক অকণমান ধন্যবাদ জনাইছোঁ তেল চোৰ আমাৰ সৈতে থাকিব আৰু যিগৰাকী মাষ্টৰ জিতুল ৰাজবংশী তেওঁক এখনি গামোচা পিন্ধাবলৈ আমাৰ থাকি গৈছিলে এখনি ফুলাম গামোচাৰে গেৰুৱা ঝাৰগাঁও সন্মিলিত যুৱ মঞ্চৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু এইজন ব্যক্তিয়ে এওঁলোকক গঢ়িছে পিটিছে হেঙুল হাইতাল খানি শুৱনি কৰিছে ধন্যবাদ জনাইছোঁ